ৰিয়ান মানে মই ৰেপিড' চলাওঁ। সেইদিনা এজনী ছোৱালীয়ে ৰেপিডত কল কৰিছিল আৰু কলটো লাগিছিল মোৰ তাত। আৰু মই তাইৰ এড্ৰেছটো লৈ তাই য'ত যায় তাত লৈ গৈছিলোঁ। এইজনো হ'ল মোৰে ফ্ৰেণ্ড। ইও মোৰ নিচিনাকৈ ৰেপিড'য়ে চলায়। এই ছোৱালীজনীয়ে সদায় ৰেপিডতে অহা যোৱা কৰে আৰু সেইদিনাও ৰেপিডত কল কৰোঁতে মোৰ তাতে লাগিছিল। এনেকৈ দিন যোৱাৰ লগে লগে তাইৰ কল সদায় মোৰ তাতে অহা হ'ল। ভগৱানেও চাগে মোৰ ফালে চকু মেলি চাইছিল। তাইক কিবা মোৰ ভাল লগা হৈ গৈছিল। ভাই কেনেকুৱা চলি আছে একেদিন? মোৰতো অলপ ভালেই চলি আছে, বেছি বেয়া চলা নাই। আৰু মোৰ সিমান এটা ভাল নহয় আৰু বেলেগ কাম এটাত বিজি আছোঁ তাৰমানে। যোৱা নাই নেকি একেদিন? নাই, মাজে মাজে যাই আছোঁ আৰু। মোৰ ঠিকে চলি আছে। তাৰমানে এজনী ছোৱালী ৰেপিডত যায় সদায়। গ'লে আৰু যেতিয়াই কল কৰে মোৰ তাতে লাগে। তেনেকৈ আৰু সদায় অনা নিয়া কৰি আছোঁ। পুৰা এনজয় কৰি মুঠতে যেতিয়াই কল কৰে মোৰ তাতে লাগে। ভাই মোৰ তাত আৰু পেটলা পেটলা মানুহ এখানে যায়। এই কি মোৰ তাত কিন্তু যায় কেতিয়াবা, বেছি নাযায় কিন্তু। সেই ছোৱালীজনী কিন্তু সদায় যায় মোৰ লগত। তোৰে দিন ভাই, এই দিন ভাল দিন চলি আছে আৰু। কিবা ক'লি নে নাই? এই কি ক'ম আৰু, নম্বৰটো ল'লি নে নাই? নম্বৰ লোৱা নাই, কাষ্টমাৰহে ল'ম আৰু লাহেকৈ কেইদিনৰ পিছত। আমাৰ পৰ্টাৰটো চোৱা হয় নাই? হেল্ল'। হেল্ল'। দাদা ক'ত আছে? মই অলপ ভিতৰৰ ফালে আছোঁ, লোকেশ্যনটো চেণ্ড কৰিছোঁ। লোকেশ্যন প্লেচলৈকে আহি যাওক নহ'লে। গৈ আছোঁ দিয়া। তুমি আছিলা ন? অঁ ময়ে। এটা কাম কৰা নহ'লে, তোমাৰ নম্বৰটোৱে দি দিয়া পাৰ্চনেল। ৰেপিডতকৈ ফোন মাৰাটোৱে তোমাকে ফোন মাৰি দিম য'তে যাব লগা হয়। এনেও মোকে লগ পাই আছে। অঁ সেইকাৰণেতো। লোৱা উঠা, তুমি মোক কল কৰি দিলে হ'ল। অঁ হ'ব দিয়া। বঢ়িয়া বতাহ দি আছে ন? ভাল লাগে ইয়াতে। এনেকুৱা বতাহ দি থাকিলে আৰু কি লাগে। বাকী কি ডিউটি গৈ আছে নে নাই? ডিউটি মানে গাড়ীখন অলপ প্ৰব্লেম হৈ আছে। প্ৰব্লেম দি আছে নেকি? মই কিন্তু গৈ আছোঁ। মানে একেদিন কি হ'ল, ছোৱালী এজনী মানে ৰেপিডত সদায় যায়। গ'লে আৰু মোৰ তাতে তাৰ যেতিয়াই কল কৰে মোৰ তাতে লাগে। তেনেকৈ আৰু সদায় অনা নিয়া কৰি আছোঁ। আজি বা আৰু কি কৰে
ঠিকে চলি আছে আৰু ঠিকে চলে আৰু এতিয়া কল কৰিব লাগিছিল যাবৰ টাইম হৈছে কল কৰিব নেকি আৰু কৰিব দেই কিবা কৰে মইতো আৰু ইয়াতে বতাহ খাই আছোঁ বাইকখনটো তাতে থৈয়ে দিছোঁ ৰাখি মনে কল কৰিলে আৰু মানে ড্ৰেছযোৰ পিন্ধিম আৰু যাম আৰু অলপমান বতাহ খালোঁ বহুত গৰম দি আছে বতাহো ভাল দি আছে না ইয়াতে কল কৰিলেই যাম কি পাওঁ কল কৰিব টাইম হৈছে আৰু কৰিব দে ঐ আধা ঘণ্টাছো হৈ গ'ল আজি কল অহা নাই কিয় কিয় প্ৰব্লেম হৈছে চাগে তই ফোন নকৰ কিয় মই আৰু ডাইৰেক্ট কাষ্টমাৰক এনেকৈ কল কৰিব নোৱাৰি ন বেলেগৰ লগত গ'ল নেকি কিয় কল কৰা নাই তই কল কৰি চাব মই আৰু কল কৰিলে বেয়া হ'ব কি বা হ'ল আজি আৰু ইমান টাইম কল কৰিব লাগিছিল কিয় প্ৰব্লেম হ'ব পাৰে চাগে সদায় কৰে যেতিয়া আজি কিয় নকৰিব তাকেতো ইমান দেৰি বা কি কৰি আছে ফোন কৰিছেচোন এবাৰ মই ফোন কৰি চাম হেল্ল' ক'ত আছা কিমান টাইম আছে ইয়াত ৰখি আছোঁ সোনকালে আহা দিয়া হ'ব দিয়া আহি আছে 5 মিনিট পাব আৰু ওচৰতে আহি আছে 5 মিনিট ভাইটি তই অলপ বচোন তোৰ ফোন আহি আছে জানো হ'লে কি খাব আপোনালোকে অলপ ৰ'ব আৰু এজন আহি আছে যাওঁ নহ'লে মই এতিয়া নালাগে হা যা ভিতৰে যাওঁ হাজত নাই আৰু বেলেগ আৰু নালাগে আহে একো নহয় অলপ তাই আজি হাত দুটা বিশেষ মানুহ চিনাকি কৰি দিওঁ তোমাৰ লগত বেছি দেৰি নকৰোঁ নালাগে বেছি দেৰি নহয় কিমান দেৰি কৰিলা অলপ দেৰি হ'ল দিয়া ইও আহি পোৱা নাছিল বহা এটা জমনি কথা কি জানানে কি জমনি মানে ৰেপিডত তাত মইতো সদায় যাওঁ তোমালোকে জানাই মই তাৰমানে ৰেপিডত সদায় ফোন মাৰোঁ সদায় ইয়াৰ তাতে লাগে সদায় ইয়াৰ তাতে লাগে তেনেকৈ 2 দিনত ভাবিলোঁ মই যে এনেকৈ ৰেপিডতটো সদায় মাৰাত কয় এই পাৰ্চনেল নম্বৰটোৱে লওঁ সেইকাৰণে পাৰ্চনেল নম্বৰটো লৈ কিনে এতিয়া ডাইৰেক্ট ফোন মাৰি কিনে একেলগে যাওঁ মানে এয়া আনিবলৈ যায় ভালে কৰিছা বেলেগতকৈ ফোন মাৰি থাকাতকৈ তাৰ লগত আহি আছা পইচাটো লওঁ দিছোঁ পইচাটো কেতিয়াবা বেছিকৈ ল'ব পাৰা কেতিয়াবা বেছিকৈও দিয়ে মই এতিয়া বাদ দি দিয়া এইবিলাক মই এতিয়া চিনাকি কৰি দিম অবি মোৰ বয়ফ্ৰেণ্ড আৰু ইয়া বা মোৰ নহয় ইয়াৰ বাকীটো গম পাইছে মই যাই থাকোঁ নহ'লে এতিয়া মোৰ মানে ইম্পৰ্টেণ্ট কল এটা আহিছে যাব লাগিব মোৰ বাৰ্থডে পাৰ্টি আজি তুমি খাই যোৱা নাই যাবই লাগিব তাৰ মানে ইম্পৰ্টেণ্ট যাব লাগে
থাকিলে ভাল লাগিল কিন্তু নাই আহো দিয়া মই মানে যাবই লাগিব ইম্পৰ্টেণ্ট এতিয়া কি খাবা তোমালোকে অঁ কফি খোৱাতে ভাল হ'ব ভাইটি তিনিটা কফি লৈ আহিবাচোন এটা বিলটো কিমান হ'ল চিকেন বিৰিয়ানী 3টা আৰু কফি 3 কাপ আহিছোঁ এতিয়া তাইৰ লগত অহা যোৱা কৰি তাইক মই বহুত ভাল লগা হৈ গৈছিল ভাবিছিলোঁ এদিন চান্স পালে তাইক কৈ দিম তাইক ভাল পাওঁ বুলি কিন্তু তাইৰ বয়ফ্ৰেণ্ড আছে এতিয়ানো ক'লেও কি হ'ব তাৰ বাবে তাইক পাহৰি যোৱাই ভাল হ'ব আজিৰ পৰা আৰু তাইক কল কৰিলে কেতিয়াও ৰিচিভ নকৰিম